ইমান ধুনীয়া শিল এয়া গ'ল দুজন এইয়া গ'ল ডাঙৰ ডাঙৰ শিল আছে ইয়াত চাওকচোন আৰু মন্দিৰ এতিয়ালৈকে এভাগত সোমালোঁ আৰু এভাগ দুভাগ মন্দিৰ নমস্কাৰ বন্ধু বান্ধৱীসকল মই শ্যামলী বাই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি বহুত দিনৰ মূৰত এয়া অকণমান ওলাই আহিছোঁ ফুৰিবলৈ বুলি আৰু সেইটো কাৰণে মই ভাবিছোঁ আপোনালোকো আমাৰ লগতে ফুৰাবলৈ লৈ যাওঁ তেতিয়াহ'লে আজিৰ দিনটোত আমি কোন কোন আৰু ক'লৈ যাওঁ আপোনালোকে দেখাই আছোঁ ক'লৈকে যাম আৰু আমি কোন কোন আহিছোঁ দেখুৱাইছোঁ ৰ'ব আৰু এয়া গোটেইকেইজন আজি এফালে যাম এতিয়া তেতিয়াহ'লে বলক মোৰ লগতে আপোনালোকো বলক ৰাতিপুৱা আজি দিন ভাল যেন পাইছোঁ আহিয়ে গণপতিৰ আমাৰ দৰ্শন হৈছে আৰু এতিয়া আমি গৈ আছোঁ বিশ্বনাথ ঘাটলৈ বিশ্বনাথ ঘাটত অকণমান ফুৰি আহোঁ বুলি ভাবিলোঁ শুনি আছোঁ ঘাট কিন্তু আজিলৈকে দেখা নাই আৰু এয়া ঘাটলৈ আহি থাকোঁতেনে ৰাস্তাতে আৰু এটা বস্তু দেখিছোঁ এইটো আপোনালোকে চাওক ভেড়া ছাগলী আজি দুটা বস্তু দেখিলোঁ হাতীটো বাৰু দেখিয়ে থাকোঁ সৰ্বসাধাৰণ এয়া আমি ঘাট পালোহি আৰু আগত দুজন পাছত দুজন আৰু মই মাজত লৈ ধুনীয়াকৈ গৈ আছোঁ ব'লক আমি অকণমান যাওঁ এইফালেদি চাওক কিমান ডাঙৰ দুইফালে যাব পাৰি আমি প্ৰথমতে এইটো চাইডে আহিলোঁ ইয়াত সেইটো ডাঙৰ শিলভাগ দেখিছেনে ইয়াত বহুত শিল দেখিবলৈ পোৱা যায় আৰু এই ভাগ শিলৰ নাম হ'ল বৰলা শিল আৰু আমি এতিয়া ভাবিছোঁ এই শিলভাগ ওচৰৰ পৰা চাব পাৰি বুলি শুনিছোঁ আমি এতিয়া তালৈ যাম আৰু তালৈ প্ৰথমতে মই বাৰু যাব পাৰিম নে ঠিক নাই চাই লওঁ কোনোবা যদি যায় লগত পাৰিলে যাম তেতিয়াহ'লে ব'লক আমি তললৈ যাওঁ চবেই ভাগে ভাগে গৈছে তললৈ কিন্তু নানামোদে ভয় লাগে আমাৰ ছাৰো আহিছেগৈ নাহে এনেই মানে চাওঁ এয়া আমি এয়া শিলৰ ওপৰত উঠিলোঁ তাৰপিছত চাওক সেই ভাগ হ'ল বৰলা শিলভাগ এই ভাগ আমি গোটেইকেইটা ইয়াত আহিছোঁ কিন্তু এটাও সাঁতুৰিব নাজানো নালাগে দেই কৃষ্ণ সিফালে যোৱা মেলা কৰিব এই ফুটফুট হৈ আছে যে এই ভাগ এই ফুটফুট হোৱা ভাগ হেনো দৰ্জা আছিলে শুনি আছোঁ মই কৈ আছোঁ আৰু আপোনালোকক এই ভাগ চাওক আৰু এইখিনিতে আৰু এভাগ মন্দিৰ আছে শিল সেই ভাগত আমি চাকি দিম আপোনালোকক দেখাম সেয়া চাওক কি ধুনীয়া ইয়াৰ পানীখিনি ঘোলা চফা নহয় আৰু সেইফালে যে সেয়া দেখিছে সেই তাত হেনো ৰিজৰ্ট আছে পাৰ হৈ গৈ তাত ঘূৰিব মেলিব পাৰি আমি এতিয়া ইয়াৰ পৰা নামো কাৰণ ইফালে বেলেগ মানুহ ৰখি আছে শিলত উঠিবলৈ আমি এতিয়া কাষতে থকা যিটো শিলৰ মন্দিৰ আছে আমি তালৈ যাওঁ ব'লক এতিয়া আমি আহিলোঁ জাগ্ৰা শিৱদয়ালয়লৈ আৰু তাত ধুনীয়াকৈ ধূপ চাকি দি প্ৰাৰ্থনা কৰিলোঁ আমি আৰু কৰি তাৰ পাছত ইয়াতে অকণমান দেৰি ৰ'লোঁ ৰৈ মেলি আৰু পৰিৱেশটো আপোনালোকক দেখুৱাম মই ইমান ধুনীয়া চব পিনে খালী গছ মই ইফালে সিফালে চাই থাকোঁতেনে গ'ল কিন্তু থাকি পৰিৱেশটো বৰ ভাল লাগিলে আৰু চাৰিওফালে মন্দিৰ 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 আমি সকলোতে সোমাব নোৱাৰিলোঁ বহুত মন্দিৰ আছিলে ইমান ডাঙৰ গছ আৰু ইয়াত আপোনাৰ বহুত এনেকুৱা সৰু সৰু দোকানো দেখিবলৈ পোৱা যায় কিবা কিবি লাগে ল'ব পাৰি আমিও ল'লোঁ কিবা কিবি সৰু সুৰা বস্তু কেইটামান সেয়া ৰিণিকি আমি যে দেখিছিলোঁ সেয়া হেনো কাজিৰঙা তাত গৈহে গম পাইছোঁ আগতে ইয়াৰ পৰা তালৈ যাব পৰা নাও আছিলে এতিয়া নাই আৰু এই ক'লা কাপোৰ পিন্ধা ছোৱালীজনী দেখি আপোনালোকে চাগে ভাবিছে কোন হয় এইজনী হ'ল ভণ্টিৰ লগৰ ছোৱালী তাইৰ নাম উৎপলা তাইৰ ঘৰ তাতেই আৰু তাইৰ লগতে আমি গোটেইখিনি
গোট খাই ইয়াত ফুৰিবলৈ আহিলোঁ তাইয়ে আমাক ইয়ালৈ লৈ আহিছিলে আৰু বহুত জেগা ইয়াতে আৰু বহুত মন্দিৰ আছিলে আমি সময়ৰ কাৰণে যাব নোৱাৰিলোঁ আৰু যিমানকণ পাৰিলোঁ ফুৰিলোঁ আৰু ইমান ধুনীয়া পৰিৱেশ এটা মুক্ত পৰিৱেশ এটাৰ মাজত বহি ধুনীয়াকৈ সকলোবোৰ চালোঁ আৰু সেইখন এখন মেচিন নাও আহিছে ভাবিলোঁ আপোনালোককো দেখুওৱা ইমান স্পীডত আহিছে নাওখন খুব ভাল লাগিলে গৈ আকৌ এবাৰ যাবলৈ মন থাকিল কিয়নো আমি বহুখিনি বস্তু চাবলৈ নাপালোঁ আৰু এটা দৌল দেখিলোঁ কিন্তু আঁতৰৰ পৰা সোমাবলৈ মন গৈছিল নোৱাৰিলোঁ সোমাব নেক্সট টাইম যাম বুলি আশা থাকিল তেতিয়াহ'লে ব'লক এতিয়া আমি ইয়াৰ পৰা যাওঁগৈ A few moments later. অকল চাই থাকিলেইতো নহ'ব পেট পূজাটোও কৰিব লাগিব সেইকাৰণে আমি এতিয়া চাৰিআলিৰ পৰা উভতি আহিলোঁ আৰু আহি ৰাস্তাত আমি এখন ৰেষ্টুৰেণ্টত সোমালোঁ আৰু এতিয়া ইমান ভোক লাগিছে আমি ভাত খাম এয়া আমাৰ ভাত আহি গ'ল মাংস ড্ৰাই ভাজি দালি ভাত আৰু খাই মেলি আজৰি হৈ ওলাই দেখিলোঁ বলবম আৰু বলবম দেখিলোঁ যেতিয়া ওম নমঃ শিৱায় চাহ গছৰ কাষে কাষে এয়া আমি আহি আছোঁ ঘৰমুৱা হ'লোঁ বহুত দিনৰ মূৰত ভাইটি ভণ্টি আৰু আমি দুইজন একেলগ হ'লোঁ সেইকাৰণে অকণমান ফুৰি আহিলোঁ খালোঁ ফুৰিলোঁ চালোঁ আজিৰ দিনটো মোৰ বহুত ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিল বাৰু আৰু এতিয়া চাওকচোন আহি আছোঁ কিন্তু আগফালটো দেখিবলৈ এনেকুৱা লাগিছে যেন আমি কিবা এটা ফটোহে চাই আছোঁ দুইফালে সেউজীয়া আৰু মাজত বগা এতিয়া অকণমান ৰিণিকি ৰিণিকি মই কিবা এটা দেখিছিলোঁ ঘপককৈ হয়নে নহয় ধৰিব পৰা নাই ৰ'ব দেই অঁ হয় আজিৰ দিনটো সঁচাকৈয়ে বহুত ভাল আমাৰ কিয়নো অথনি যাওঁতেনেও আমি গণপতিক দেখা পাইছিলোঁ আৰু এতিয়া আহি থাকোঁতেনেও এজন গণপতিক আকৌ দেখা পাইছোঁ আৰু এনেধৰণে আমি আকৌ কেনিবা যদি ফুৰিবলৈ যাওঁ আপোনালোকক লৈ যাম তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব